গাইজ কমেণ্ট কৰি কৈ দিয়া চবে কিহৰ লগত খাইছ চুজে মটৰ মাহ হেল্ল' গাইজ কি খবৰ সকলোৰে তো আজি ছানডে' স্পেচিয়েল কিবা এটা বেলেগ খাওঁ বুলি লৈছোঁ সদায় সদায় কিমান ভাতকে খাই থাকিম ন ৰাতি হোৱাৰ লগে লগে সদায় সদায় ডেইলি ভাত চব্জি তো তাকে আজি বেলেগ এটা ট্ৰাই কৰিছোঁ আজি ভাত নাখাওঁ পুৰিকে খাওঁ বুলি লৈছোঁ তো দেখাম আপোনালোকক চাই থাকিব এইপিনে আটা চালি আছে বাই नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ I am sorry बाबू তো গাইজ সদায় একেটা বস্তুকে কিমান খাম ন ডেইলি ৰাতি হোৱাৰ লগে লগে ভাত বনাব লাগে চব্জি বনাব লাগে শুই যাব লাগে তাকো ডেইলি ৰাতি হোৱাৰ লগে লগে ভাত একেটা বস্তুকে কিমান খাম তো তাক সেইকাৰণে আজি পুৰি খাম বুলি পুৰি ৰেচিপি খাম বুলি লৈছোঁ লুচি পুৰি এইফালে ঘুগুনি কিহৰ লগত খাইছ চুজে मटर माह हमारे जिंका बोले हुए मटर माह सुजे लगत मटर लगत आरु ब्रॉयलार की सीरियल चाइ आছো हिंदी सीरियल लाखो नामটো একো ওলোৱা নাই এডভাৰটাইজড এটো বায়ে বনাইছে কাৰোবাক লাগে যদি কমেন্ট কৰি দিবা বায়ে বনাই দিব ओके তো গাইজ ভিডিঅ'বোৰ চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আকৌ তোমালোকে আৰু এনেকৈ মাজে মাজে পুৰি খোৱা নে নোখোৱা কমেণ্ট কৰি কৈ দিয়া ঠাণ্ডা ডাৱৰীয়া বতৰ আগতে ডাৱৰীয়া হ'লে গাঁৱত মাটিমাহ ভাজি কৰি খাইছিলোঁ ভাজি নহয় ভাজিয়ে হয় খালি তেল নিদিওঁ আৰু সেইকাৰণে চুটি চাব হ'ব নালাগে ফ্ৰিজটোকো দুখি নাপায় পিয়া লাগি আছে বাৰু হল জানো কৰি মিক্স কৰি দিওঁ নেকি মটৰ পুৰা ধুনীয়াকৈ সিজি গৈছে খা কৰি নেকি बेकार है भैया मैं तो टूट गया ইয়াত এতিয়া আমি বনাম চিকেন চিকেনৰ লগত একো নাই অকল চিকেন আলু দিবি ক'ত আলু ঘুগুনি আলু কেইটাহে দিবি বিলাহী চিকেন আৰু বইল আলু Sorry guys, I'm very shy. কাৰুংকৈ খাই আছে মিক্স ৱেল ৰেচিপিবিলাকত দেখুৱাই নহয় কেপশ্যনত লিখি লিখি কিবা মছলা দিবি নেকি বেলেগ মই ৰান্ধনি নহয় খাবি নে নাখাবি ৰান্ধনিয়ে যি বনাই সেইটো এইটো বিশাল কি কোনটো চা এইটো নাজানো এইটো কেতিয়া দিলে আকৌ নাজানো এইটোতো কাটাই নাছিলে অটাই দিম এইটো লোকেল কুকুৰা হোৱা হ'লে পুৰি পুৰি খাই দিলোঁহেঁতেন এতিয়া লোকেল কুকুৰা নহয় যে সেইকাৰণে খাব মন নাই এইফালে চিকেন এইফালে ধনিয়া জলকীয়া আলু ঘুগুনি পূৰা ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এইফালে আইতাৰ কাৰণে চুজে খাবলৈ কাৰণে বনাই দিয়া चैनल को सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते মাংসটো এনেই নামত গ্ৰেভিহে খাওঁ মই ৰান্ধনি ৰিম্পী দেউৰী সিংঘানিয়া কিবা এটা কৈ দে কি ক'ম এইখিনি মই কাইলৈ চালাড বনাবৰ কাৰণে উলিয়াইছোঁ চালাড কি চালাড চালাড মানে মাংস যেনেকৈ পুৰি পিনি চালাড বনাই সেই তেনেকৈ মোৰ মাতটো শুনিবলৈ বেয়া লাগিছে চাগে
একো নহয় মানুহজনী ধুনীয়া হ'লে হ'ল মানুহজনীও দেখিব ধুনীয়া লাগে ধুনীয়া নালাগে সেইকাৰণে মই ভিডিঅ'টো ওলাব মন নাই সেইকাৰণে নিজেও ভিডিঅ' নবনাওঁ Emotional damage. গাইজ কমেণ্ট কৰি কৈ দিয়া চবে ধুনীয়া নে এলেগা मैं नहीं बताऊंगा. চাওক 1 মিনিটৰ কাৰণে নাইকিয়া হৈ যাওঁ খালিয়ে হৈ থাকে কাম দেখুৱাই ফুৰিছে খাম বুলি আহিছিলোঁ নাইকিয়া হৈ গ'ল চাওক শেষ বতৰ কথা পাতি পাতি মদ খাই আছে অঁ টিভিও চাই আছে কিবোৰ চাব খটাও পাতিব তাৰ লগত পিন্ধি লগত আকৌ চাং মই কথা পাতিম ভাত কাম নাই আজোবা আনি আনি সদায় দেখা মোক আনদিনি পুৰি হানৈ ননি পুৰি হানৈ ননি পুৰি অঁ ল দুমখন দেই মাছ হ্যাঁ বাদ দে সবাই ছিল পানী নিদিলি পানী নাই দিয়াতো পানী দিম নেকি অঁ हम लोग का भाग कब बदलेगा रे माधव? बदलेगा विनोद भाई बदलेगा भगवान पर भरोसा रखो ঘুগুনি বনি আছে এইপিনে ঘুগুনি চব্জি চাট কিমান টেষ্টি খালেহে গম পাব দেই चल 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 चल. ए गाड़ी स्टार्ट कर. পূৰা জ্বলা দিছে যেন লাগিছে নাকত সোমাই গৈছে ऐसा मत करो मेरी जान. মেইন বস্তুটো বনোৱাই না বনালি নি মতি থৈছে আকৌ গৰমত মতি মতি বনাইছিলে এতিয়া আইতাই অলপ দেউৰীৰ বিষয়ে ক'ব আগৰ দিনৰ পুৰণা কালৰ দেউৰীৰ বিষয়ে অলপ ক'ব শুনাম আপোনালোকক চাই থাকক तो चलिए शुरू करते हैं তো গাইজ আজি পডকাষ্ট কৰিছোঁ আইতাৰ লগত লোকেল পডকাষ্ট আইতাৰ লগত দেউৰীৰ বিষয়ে অলপ জানিম আগৰ দিনৰ ক'ব জিঙে ক কি ক'ব আগৰ দিনৰ দেউৰীবোৰ কেনেকুৱা আছিলে আগৰ দিনত দেউৰী এনেকুৱাই আছো এতিয়া বিহু আহিছে ন বিহুত কি কি কৰিছিলে বিহু কি কৰিব নাচিব হাঁহিব তাৰপিছত নাচনী ওলাব গোটেই কথা ওলোৱা নাই ওলাব বহাগ বিহুত খেলো খেলে নহয় এনেই মনোৰঞ্জনৰ কাৰণে আমি আমাৰ দিনত এনেকৈ কণী নেখেলে যুঁজ কিবা কিবি নেখেলে তেনেকৈ নেখেলে আমাৰ খনি যুঁজিব সৰু ল'ৰা ছোৱালী গৈ পেলাই আমি ডাঙৰ মানুহে হেৰি নাযায় আৰু সিহঁতে আৰু বহাগত হেৰি চব গা পানী দুইফালে আৰু ৰাতিপুৱা যাব আৰু গোটেই খেলিবলৈ মানে খনি যুঁজাবলৈ যায় আৰু লোকেল কুকুৰা নে কিনা লোকৰ লোকেল নে লোকেল আমাৰ এনেকুৱা আছে এনেকৈ বনাব এই বেদন চকাটিওৱা এনেকৈ দীঘলকৈ বনাব ঠাত আৰু গোটেই খনি বৰাই থ'ব আৰু বহাগ বিহুলৈ বাকলি অঁ বাকলি নহয় খনিটোকে বৰাই দিব ক'ত এইটো এনেকৈ হেৰি কৰিব নহয় তাত গোটেই এনেকৈ বৰাব এটা দুটা খনিটো তাৰপিছত যোনদিনাখন যুঁজিব নহয় যুঁজাৰ দিনাখন গোটেই এটা লৈ যাব আৰু মই ভাবিছোঁ যুঁজাবলৈ খৰিকাৰ নিচিনা খীৰাই দিয়ে বুলি ভাবিছোঁ এইয়া বেদৰ চকাটিওৱা বনাৱা বাকচা চিনা লাগে এলাক নলুবুৰ চাৱা খুবিও লিখিয়া খুবিও লিখিয়া লাচাকা লুচা হাজিনা বৰ জমা বৰদুজা খেইটা জমা চাই চব এইদিনাখনে গোটেই লৈ যাব আৰু বহাগৰ দিনাখন যোনে আগত হৈ আৰু তো গাইজ আজিৰ পডকাষ্ট ইমানতে খতম আইতাৰ লগত এইপিনে বাই মাতি আছে
কথা ওলাই ওলাই গৈ আছে, বাঢ়ি গৈছে। এইপিনে বায়ে মাতি আছে। আমাৰ মেইন টপিকটো ছাইডলৈ গুচি গৈছে, তো টপিকটোলৈ আকৌ ঘূৰি যাওঁ। থাক আৰু ভাল লাগিলে। অলপো হেল্প কৰি মানে অকল বিলাহীটো আৰু নহৰুটো গুচাই দিলে বছ, বাকী মই বেছিকৈ খাম। গাইছ, আমি অলপ পডকাষ্টত ব্যস্ত হৈ আছিলোঁ, দেউৰী পডকাষ্টত। এইপিনে বায়ে চিঞৰি আছে পূৰা। আৰু কিমান বনাই খুৱাব যাবই এদিন ন, সেইকাৰণে বনাই বনাই খুৱাইছে। চব্জি ৰেডি। খুলিব নাই নহ'লে খাওঁ। খুলি গ'ল গাইছ, লাইক এটা কৰি দিয়া। हमारे यहाँ ऐसा ही होता है। গাইছ ৰেডি। এইফালে এইটো চিকেন, এইটো ঘুগুনি, এইটো পুৰি, ধনিয়া আৰু কিবা কিবি আছে, নাজানো কি কি আছে। हैशटैग सिस्टर लूसी पुरी। হেল্ল' কিয় মাইছা? हम उसे एक दर्दनाक हादसे की तरह, एक सदमे की तरह याद करते हैं, लेकिन जब भी हम उस सदमे से उभरने की कोशिश करते हैं, तुम और तुम्हारे साथी नया बखेड़ा खड़ा कर देते हैं। কেনেকুৱা লাগিছে? অঁ মদ খাই চকু সৰু দেখিছে গাইছ। মদ খালে এনেকুৱাই আকৌ, সেইকাৰণে খাব নালাগে। একেটা কথাই 10 বাৰ কেলৈ নাখায় আকৌ? দেখিছ, হ'লেও নেৰে, খোৱা মানুহ খাবহে লাগিব। খাবই লাগিব। সেইবোৰ বাদ দে, চব্জিটো কেনেকুৱা লাগিছে? নাখাবি বুলি ক'লে মানে খং কৰি পিনি শুই থাকে বিচনাত গাইছ। পূৰা নিচা। চব্জিটো কেনেকুৱা লাগিছে ক কৈছোঁ আকৌ। ভাল লাগিছে বুলি কৈছে আকৌ কি? কেতিয়া? কেতিয়া? এতিয়া গাইছ দেখিছে, চব্জি একদম টেষ্টি যে। এইপিনে কিবা এটা সুধিছোঁ, গুৰুত্বই নাই, পূৰা চেলেকি চেলেকি মাৰি আছে। ক্লিয়াৰ তহঁতে খাই ল। গাইছ বুঢ়ী যদিও পূৰা ষ্ট্ৰং, অঁ ভাত চাত খায়। অঁ মদ খালেও ভাতটো খাই বাৰু, এইটো ভাল কথা। অঁ তই ক মই বনোৱা চব্জি কেনেকুৱা লাগিছে? সেইটো চা বহুত ভাল লাগিছে। কেনেকৈ খাইছে, সুদা ভাত। এইপিনে ইমান মাংস ইয়াৰ আছে। আধা বিচালে ল'লে। এইটো পূৰা মানে ৰৌ মেটেৰিয়েল বুলি কয় যে, এইটো ৰৌটো আছিলে। এইটো অলপ পনীয়াটো মানে নিজে ভালটো লৈ লৈছে, আমাক এইকেইটা খাব দিছে। কালাৰটো নিজে চাওকচোন, অলপ মিলাই চাওক। সেইটো বেছি টেষ্টি। অকলে অকলে খাই আছে টেষ্টি কৰি। ভাত খাই দিছোঁ এতিয়া, সন্তুষ্ট নহ'ল পুৰিটো খাই মানে। ভাতটো খাই সন্তুষ্ট কৰি দিছোঁ আৰু। চব্জিকেইটা ধুনীয়া যে। আজি মকম চলা বেয়া। একো নাই। তো গাইছ এতিয়া খাই বৈ ক্লিয়াৰ। পূৰা ক্ৰিকেট চলি আছে ইয়াত, ক্ৰিকেট মিছ কৰি দিছোঁ মই। MI আৰু KKR মাজত হৈছে। KKRে দিলে টাৰ্গেট 221। মুম্বাই ইণ্ডিয়াত বেটিং হৈ আছে এতিয়া। তো ৰোহিত শৰ্মা পূৰা পিটি আছে কিন্তু গাইছ। তো এইফালে চাই আছোঁ। তো আজি এই ব্লগটো ইমানতে শেষ কৰিছোঁ। লগ পাম অন্য এটা ব্লগত। আৰু নতুনকৈ যোনে যোনে চাইছিলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বাই বাই।